उदालगुरि बर' बाप्टिस्ट ई-रिक्शा ड्राइभार हानजाया आगु बर्डिं खुंबाय। जिसुनि जोनोम सान 25 डिसेम्बरनि सिगां दाब दाब जायगायाव आगु बर्डिं फालिनायजों जिसुनि गाहाम खौरां लाबोदों खृष्टान सिबियारिफोरा। बेजों लोब्बा लाखिना उदालगुरि जिल्लानि उदालगुरि सोहोराव बर' बाप्टिस्ट ई-रिक्शा हानजायाबो आगु बर्डिंखौ उदालगुरि बास स्टेशनाव सानसेनि हाबाफारिजों खुंफुंबाय। जिसु ख्रीष्टनि गाहाम खौरां होनो गाहाय आलासि महरै बाहागो लाफैयो गुवाहाटी बाप्टिस्ट चार्च पान्जाबारिनि पास्टर डक्टर माखनलाल दास बिथाङा। প্ৰথমতে মই ধন্যবাদ দিব খুজিছোঁ মোক যে ইয়ালৈ মাতি আনিলে আৰু এই অঞ্চললৈ আহি মোৰ খুব ভাল লাগে। যথেষ্ট আদৰ সাদৰ কৰি তেখেতসকলে মাতে আৰু বিভিন্ন জনগোষ্ঠী সকলোৱে একলগ হৈ ইয়াত উদযাপন কৰে, সেইটো দেখি খুব ভাল লাগে। আৰু দ্বিতীয়তে এটা একেবাৰে ব্যতিক্ৰমী এটা কথা আজি দেখিলোঁ যে ই-ৰিক্সা চালকসকলে লগ হৈ এইটো পাতিছে, আগতে মই কেতিয়াও দেখা নাই। সেইকাৰণে ইয়াৰ যোগেৰে আৰু এটা বস্তু প্ৰকাশ পাইছে যে ইয়াৰ যিখিনি মানুহখিনি আছে তেখেতসকলৰ মাজত যথেষ্ট মিলা প্ৰীতি বন্ধুত্ব আছে, সকলোৱে সহযোগ কৰিছে, গতিকে এইটো খুব এটা ভাল কথা। আৰু প্ৰভু যীশুৰ যি বাণী বৰদিনৰ বাণীটোৱে হৈছে গোটেই জগতৰ প্ৰতি ঈশ্বৰৰ প্ৰেম, গতিকে বৰদিনৰ মূল কথাটো হৈছে ইজনে সিজনৰ প্ৰতি প্ৰেমটো প্ৰকাশ পাব লাগিব। আৰু লগতে ঈশ্বৰে আমাক যেনেদৰে প্ৰেম কৰিলে আমি সেই কথাটো অনুভৱ কৰি ঈশ্বৰে আমাক যেনেদৰে আমি পৰিৱৰ্তিত হোৱাটো বিচাৰে তেনেকুৱা এটা জীৱন আমি যাপন কৰিব চেষ্টা কৰিব লাগিব। বিশেষকৈ যিসকল খ্ৰীষ্টীয় ভাই ভনীসকল আছে তেওঁলোকৰ এইটো দায়িত্ব, তেওঁলোকে যাতে নিজৰ জীৱনৰ যোগেৰে এইটো প্ৰকাশ কৰি থাকে। ঈশ্বৰৰ যিটো প্ৰেম তেওঁলোকৰ দায়িত্বটো বেছি, কাৰণ বৰদিনটো তেওঁলোকে আগভাগ লৈ পালন কৰি আছে। সেইকাৰণে তেখেতসকলৰ প্ৰতি মোৰ বিশেষ এইটো অনুৰোধ যে এইটো উদযাপন কৰিছে ঠিকেই, কিন্তু ইয়াৰ পিছতো যাতে গোটেই বছৰটো আছে তেওঁলোকৰ জীৱনৰ যোগেৰে যাতে ঈশ্বৰৰ প্ৰেম প্ৰকাশ পাই থাকে। মই ভাবি আছিলোঁ ই-ৰিক্সাৰ কথা, যে ই-ৰিক্সাৰ এটা এডভান্টেজ আমি দেখা পাওঁ যে ধোঁৱাটো নোলায়, শব্দও নহয়, অৰ্থাৎ প্ৰদূষণ নকৰে। জীৱনবিলাকো তেনেকুৱা হ'ব লাগে যাতে আমাৰ জীৱনটোৱে সমাজখন প্ৰদূষিত নকৰে, এইটোৱেই মেছেজ বুলি ভাবোঁ। আৰু তেখেতসকলৰ উন্নতি হওক, ভালদৰে ই-ৰিক্সা চলাওক, আৰু সেইটোৱেই সমাজৰ কাৰণে আমি সকলোৱে কিবা নহয় কিবা যি কৰোঁ তাকে ভালকৈ কৰিলে তাৰ দ্বাৰাই সমাজখনৰ উন্নতি হয়। যি কৰোঁ ভালকৈ কৰোঁ আৰু কিবা এটা ভাল কাম কৰোঁ, তেনেদৰে কৰিলেই সমাজখন উন্নতি হয়। সকলোৱে মিলি কিবা এটা ভাল কৰি গৈ থাকিলে সমাজখন ভাল হয়। থেংক ইউ।